এই পাৰ্কখন যে খোলাৰ দিন ধৰি সকলোৰে মুখতে শুনিয়ে আছোঁ, ট্ৰপিকেল অৰ্কিড এণ্ড এপল পাৰ্ক, য'ত বোলে সৰু সৰু আপেলৰ গছো আছে। তাৰ পাছতে বিহুৰ বতৰত ভাইটিও আহিছিল হোষ্টেলৰ পৰা, অৰ্কিডবিলাকো ফুলি আছিল বুলি গম পালোঁ। গতিকে ভাইটি, মই, মা আৰু ভণ্টি এজনী একেলগে ওলাই দিলোঁ আপেল গছে চাই আহোঁগৈ বুলি। তাৰপিছত গ'লোঁ, কিন্তু সেইদিনা যে ইমান বেছি গৰম আছিল। এই যে দলংখন দেখিছে, দলংখনৰ সেই ঠাইখিনিতে আপুনি ছাঁত খোজকাঢ়িব পাৰিব আৰু পিছফাললৈ ৰেষ্টুৰেণ্ট এখন আছে, য'ত আপুনি খাবলৈ বহিব মেলিব পাৰিব। তো সেই বস্তুটোৰ অকণমান অভাৱ অনুভৱ কৰিলোঁ, মানে ৰ'দত যিহেতু খোজকাঢ়ি থাকিব নোৱাৰি নাই, অকণমান বহি লৈ ভিউটো এনজয় কৰোঁ বুলি লাগে। বাকী সকলো ঠিক আছিল, বিৰাট ধুনীয়া ধুনীয়া ৱাটাৰ এক্টিভিটিজ আছিল, কিন্তু এই ৰ'দত নোৱাৰি মানে। গতিকে আপোনালোক যদি যাওঁ বুলি ভাবিছে, ধুনীয়া শীতল বতৰ এটাত যাব, য'ত অলপ অলপ ৰ'দ, অলপ অলপ বতৰটো সেমেকাও হৈ থাকে। বাকীটো ধুনীয়া, ঠায়ে ঠায়ে ষ্টলো পাব, ফুচকা খাওঁ বুলিলে, পকৰি খাওঁ বুলি ক'লে, যিও খাওঁ বুলি কয় খাব পাৰিব। খালী ৰ'দৰ বতৰত প্লিজ নাযাব। আৰু যোনে পাৰে সেইটো এটা বেলেগ কথা, মই নোৱাৰোঁ যে, সেইকাৰণে একদম মূৰৰ বিষ উঠি যায়গৈ। বাকী গৈ চাবচোন কেনেকুৱা লাগে। আৰু এটা কথা দেই, ইয়াতে আপোনাৰ এণ্ট্ৰি ফিজো আছে, যিটো আপোনাৰ পাৰ পাৰ্চন 70 ৰুপিজকৈ হয়। আৰু সেইটো মই প্ৰথমতে গম পোৱা নাছিলোঁ, গতিকে ভাবিলোঁ যদিহে যায় আপোনালোকক জনাই দিওঁ বুলি।